নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আহিলো শিৱসাগৰ বৰপুখুৰী পৰা আছো। এতিয়া আমি এইফালে দৌল চল আছে আৰু কিবা কিবি এইবোৰ চাব যাম এতিয়া আমি অলপ পিছতে। তাৰপৰা এইফালে জেলখন আছে, আমি গৈ আছো এতিয়া চাব যাম আৰু মানে তো আমি এতিয়া আহি আছো আৰু বিশেষকে মোৰ লুকছটো অলপ চেঞ্জ কৰিলো। ক'ব দেই মোৰ লুকছটো কেনেকুৱা লাগিছে। হেয়াৰ ষ্টাইলটো অলপ চেঞ্জ কৰিলো মানে কালি। তো মোৰ হেয়াৰ ষ্টাইলটোৰ কথা ক'ব, কেনেকুৱা লাগিছে ক'ব অলপ। কেনেকুৱা ফটোৱা নে ভাল নে কি নে। অলপ হিৰ' হ'ব চেষ্টা কৰিম, কিন্তু ভিলেন নিচিনা লাগে চেহেৰাটোৱে ভিলেন টাইপৰ অলপ, সেইটো কাৰণে। আহি গলো এতিয়া আমি পুখুৰী পাৰলে। আমি তিনিটা আহি আছো এতিয়া। এতিয়া ল'ব লাগে আৰু চেলেঞ্জিং শ্বট এটা। তো গাইজ আমি আহি আছো এতিয়া আৰু পুখুৰী পাৰতে এতিয়া আৰু বনাম আৰু কিবা কিবি। তাৰপৰা এই পোৱালি কেইটা আহি আছে, ভাইটি আহি আছে, তাৰপিছত ভন্টিও আহি আছে। তো আজি প্লেনটো অলপ বেলেগ টাইপ হ'ব। আজি যিটো কৰিম ন, আজি অলপ বেলেগ টাইপ হ'ব। আমি চবেই ভাবি আছো বেলেগ টাইপ অলপ কিবা এটা কৰিম আৰু কি কৰিম এতিয়া দেখাম আপোনালোকক কি কৰি আছো। তোমাৰ নামটো কোৱাচোন? ক'ত আহিছা? মোৰ ঘৰ ইয়াতে। তোমাক মই আজি প্ৰশ্ন এটা সুধিম দেই। এমাহত কেইদিন? এমাহত 30 দিন। 30 দিন। আৰু তোমাৰ বছৰত দুটা মাহ এনেকুৱা পৰে দুইটাতে 30 দিন 30 দিন। 31 দিন 31 দিন পৰে। চৰি 30 দিন 31 দিন। মাহৰ মাহ দুটা কি কি? 31 দিন 31 দিন ন? একেলগে দুটা মাহতে পৰে নেকি? একেলগে দুটা মাহতে নোৱাৰিলে মই কৈ দিম। আৰু কৈ দিয়াচোন, পাহৰিছোঁ পাই। জুলাই আৰু আগষ্ট। জুলাই আৰু আগষ্ট। আৰু এটা মাহত কেইটা পৰীক্ষা থাকে? মানে এক পৰীক্ষাত কেইদিন? পৰীক্ষা মানে মাহটো তোমাৰ দুভাগ কৰিলে এটা ভাগত 15 দিনকৈ পৰিব। এটা পৰীক্ষাত 15 দিন থাকে। আৰু এটা যুগত কেইটা বছৰ এটা যুগ হয়? 20 বছৰ। 20 বছৰ নহয়, 12 বছৰ। চৰি পাহৰি গৈছোঁ দেই। কাটি দিবা দেই। আজি মানে মই প্ৰশ্ন তোমাক সুধিম, তুমি ক'ব লাগে যে এটা যুগত কেই বছৰ থাকে? কেইটা বছৰ থাকে এটা যুগত? 12 বছৰ। 12 বছৰ এটা যুগ। আৰু এটা সপ্তাহত কেইটা দিন থাকে? 7 দিন। আৰু এদিনত কিমান ঘণ্টা? 40 ঘণ্টা। আৰু তোমাৰ 1 মিনিটত কেই ছেকেণ্ড? 30 ছেকেণ্ড। 30 ছেকেণ্ড। ধন্যবাদ দেই তুমি সময় দিয়াৰ কাৰণে। ইয়াত কিবা কাৰোবাক লগ কৰিব আহিছা নে এনেই আহিছা? এনেও আহা নি? ষ্টাৰ্ট। তোমাৰ নামটো কি? নামটো নমস্কাৰ মৰাণ চিৰণে পৰিচিতা সুন্দৰ। নমস্কাৰ মৰাণ চিৰণে চিন্তি দাস। ক'ত আহিছা? আমি দৈগাপাৰ। শিৱসাগৰ দৈগাপাৰ। তোমাক মই আজি কিবা কেইটামান প্ৰশ্ন সুধিম। বেছি টান প্ৰশ্ন নুসুধো, যিটো প্ৰশ্ন সুধো সেইটো উত্তৰ দিব লাগে। তাৰপিছত মানে কি ক'ব লাগে যে এটা মাহত কেইদিন থাকে? 30 দিন 31 দিন। আৰু এটা মাহত কেইটা সপ্তাহ থাকে? 4টা। আৰু এটা মাহত দেওবাৰ কেইটা পৰে? 4টা। আৰু তোমাৰ এটা বছৰ মানে কেইটা বছৰে তোমাৰ এটা যুগ হয়? নাজানো। চিন্তা কৰাচোন। কেইটা বছৰ? 5টা? নাজানিম। 12টা বছৰ আৰু